CM ছাৰ প্ৰমাণ পত্ৰ ৰিপৰ্ট ওলাব দিছে সেইকাৰণে আমি আহিছোঁ। এতিয়ালৈকে কালি যে কৈছে CM ছাৰে কৈছে কালি 7টা বজাৰ পৰা 7টাত লাগি কৰিব লাগে বোলে, এতিয়ালৈকে 9টা বাজি গ'ল, আপোনালোকৰ লগকেইটা এতিয়ালৈকে আহিব নেকি? গুৱাহাটী আৰু নলবাৰীৰ পৰা আহে না, দূৰৰ পৰা আহি আছে। একদিনটো কষ্ট কৰিব নোৱাৰে নেকি তেখেতসকলে? কৈ পোৱাটো সদায় এনেকুৱা কৰে নেকি? দূৰৰ বুলি সদায় এনেকুৱা নকৰে, এইটোতো বিদ্যুৎ ছাৰক কৰিলেও গম পাব। আমিতো আৰু কোনদিন আহে, আমি ইলা হেৰিটো আমি গুৰুত্ব নলয়। কিছুমান আশা নাহাটো আমাৰ লগত নাই। উন্নয়ন খণ্ডটো হ'ল গড়েশ্বৰত, তেওঁলোকে গুৱাহাটীৰ পৰা আহি ইয়াত যদি চাকৰি কৰে তেওঁলোকৰ অভিয়াছলি সময়টো ক্ষতি হোৱাটো নিশ্চিত। গতিকে আজিৰ ক্ষেত্ৰত মাত্ৰ এদিন কৈছিলে BTR চিফে মাত্ৰ এদিনৰ কাৰণে কৈছিলে যে গোটেই হিচাপটো ক্লিয়াৰ কৰক আপোনালোকে, অন্ততঃ কালিৰ দিনটোত এনেকৈ 7টাৰ পৰা 7টালৈ বহি। তো সেই কথাখিনিও শুনিব নোৱাৰিলে নেকি তেখেতসকলে? বা আপোনালোক আহি বহিছে, তেখেতসকলে কি তেখেতসকলৰ মানে আপ লেভেলত চাকৰি কৰে কাৰণে তেখেতসকলে মানে মাই মতালি কৰি আছে নেকি? এইটো কথাটো মই নাজানো, এইটো বিদ্যুৎ ছাৰক সুধিলে হয়। আমি ওচৰৰ মানুহ সোনকালে আহিছোঁ, আমি 7টা বজাত আহি পাইছোঁ। বাইক কথাটো বিদ্যুৎ ছাৰক সুধি ল'লোঁ। আপোনালোকে 7টা বজাত আহিছে, আপোনালোকে এতিয়া বিদ্যুৎ ছাৰহঁতক ৰখি আছে, ৱেইট কৰি আছে ন? আমি ৰিপৰ্ট উলিয়াই আছোঁ এতিয়া আমাৰ কামটো। আপোনাৰ কামটো আপুনি কৰি আছে? আমি কৰি আছোঁ, এইটো আমাৰ হেৰি আছে, 5জন আছে। আমি কৰি আছোঁ এতিয়া, চাৰ্ভাৰ ডাউন, আমি ৰখি কৰি আছোঁ। আপোনালোকৰ ডিপাৰ্টমেণ্ট আমাৰতো MJ এণ্ড PNRD আণ্ডাৰ, আমি কণ্ট্ৰেক্টৰ হয়। বিদ্যুৎ ছাৰ আৰু সুধি ল'লোঁ। আপোনালোকে কালি হেৰি লৈছিলে, আপোনালোকে কিহৰ কাৰণে গোটাই জাবৰটো কালি দিব নোৱাৰিলে? কিহৰ কাৰণে দিব নোৱাৰিলে? এইটোতো আমিতো নতুন মানুহ না, আমিতো পুৰণা মানুহ নহয়। বাকী কথাটো নতুন পুৰণাতে হৈছে, আমি নতুন কৈছে যে মানে নতুন পুৰাণ কোনো কথা নাই বুলি কৈছে। আপোনালোকে কিমান দিন জইন হৈছে বুলি এইটো পূৰাই সোধা হৈছে, কি ক'ব এইটো? আমাকতো কোৱা নাই নহয়, বেলেগক সুধিছে। আমি কৰিলে আমি ক'লোঁ। আপুনি কিমান দিন হ'ল জইন হোৱা? আমি 9 বছৰ ৰানিং হৈ আছে। 9 বছৰ? আজি পূৰা ক্লিয়াৰ দিব পাৰিব নাই আপোনালোকে? আমাৰ কামটো আমাৰ যিতিয়াৰ পৰা পাইছে আমিতো দিব পাৰিম, আমি বাকীটো নাজানো। থেংক ইউ। আমাক মানে কাম কৰিব দিয়া হৈছে, গতিকে আমি সেইখিনি এতিয়ালৈকে ৰাতিপুৱা 7টা বজাত আহি উপস্থিত হৈ আমি কেইজনমানে আমি কাম কৰিয়ে আছোঁ। আৰু তাৰ মাজেদিও আমাৰ চাৰ্ভাৰ আনএভেইলেবল হৈ আছে, এতিয়ালৈকে চাৰ্ভাৰ ভালকৈ খোল খোৱাই যোৱা নাই। আৰু যিখিনি মাজে মাজে খোল খোৱা গৈ আছে সেইখিনি আমি কাম কৰিয়ে আছোঁ। আৰু আপোনালোকৰ যিখিনি মানে ব্যক্তিয়ে ইয়াত কামটো কৰিছে তেখেতসকল গোটেইকেইজন আহি পাইছেনে? মানে আহি আছে, কিছুমান ব্যক্তি দূৰৰো আছে। আপোনাৰ ডিপাৰ্টমেণ্টটো কি? মোৰ ডিপাৰ্টমেণ্টটো হৈছে MJ এণ্ড্ৰেগা। MJ এণ্ড্ৰেগাৰ যিখিনি মানুহে হিচাপ নিকাচটো দিব লাগিব তেখেতসকল গোটেইকেইগৰাকী আহি পাইছেনে? এতিয়ালৈকে গোটেইখিনি আহি পোৱা নাই, আৰু ফোনো কৰিছোঁ, আৰু সিহঁতে কৈছে আমি গৈ আছোঁ। মানে কিছুমানে এতিয়া টাইমটো হৈছে 9টা বাজিছে। 9টা বাজিছে। আমাক টাইম দিছিলে ৰাতিপুৱা 7 বজাৰ পৰা, আমি 7 বজাত আমি ইয়াত প্ৰেজেণ্ট হৈ গৈছোঁ। 7 বজাতো এণ্টে টেকেট কৰিলে কি আহিব নে? একদিনটো নৰে নেকি? কষ্ট কৰিব পাৰে। যেনেকৈ আমি আহিছোঁ তেখেতসকলেও অহাৰ কাৰণে চেষ্টা কৰি আছে, আৰু তেখেতসকলেও চেষ্টা কৰিবলৈ কয় নেকি? একদিনটো যদি নৰে কি কৰিব? আমাৰ ফালতো এতিয়াতো আমি আহিছোঁৱে। আপুনি চাওক, আমিতো এটা কণ্ট্ৰেকচুৱেলি এমপ্লয়ী হয়, আমিও কণ্ট্ৰেকচুৱেল এমপ্লয়ী। গতিকে আমাক যিটো ধৰণে যোৱাকালি আমাক কৈছে আহিবলৈ, গতিকে আমি আজি 7 বজাত আমি উপস্থিত হৈ গৈছোঁ। এতিয়া অন্য কৰ্মচাৰীখিনি সিহঁতেও আহি আছে, গতিকে সিহঁতেও এতিয়ালৈকে আহি পোৱা নাই। গতিকে সিহঁত অহাৰ পিছত আপোনালোকে তেখেতসকলক এবাৰ সুধিলে নিশ্চয় আমিও ভাল পাম। আজি আমি অহাৰ লগে লগে আমাক যেনেকৈ সুধিছে আমি উত্তৰটো দিব পাৰিছোঁ যে তেখেতসকলে যেতিয়া আহি পাব আপোনালোকে অকণমান ৱেইট কৰক, তেখেতসকলে কি কাৰণত লেট হ'ল, তেতিয়া সিহঁতে তেখেতসকলৰ বিৱৰণীটো দিব। আৰু থেংক ইউ। তেনেকুৱা আপোনালোকক আজি 7 বজাৰ পৰা কাম কৰিব লাগিছিলে, কিন্তু আপুনি এতিয়া 9 বজাত আহিছে। 9 বজাত আহিছে কি ক'ব? মই আহিছোঁ, অকণমান আগতে আহিছোঁ। মই ইয়াতে আছিলোঁ, মই টেবলেট খাব গৈছিলোঁ, মোৰ জ্বৰ উঠি গৈছে, নাক ভাঙি গৈছে একদম। কি জ্বৰ? চৰ্দি হৈছে অলপমান, এইখিনি বিষাই আছে, গলটো বিষাই আছে, টেবলেট এটা খালোঁ। আপোনালোকে একদিনটো কষ্ট কৰিব নোৱাৰে নেকি? আপুনি 9টা বজাত আহিছে, 7টা বজাত দিছে টাইম। আহিছোঁ টাইম মতেই মই আহিছোঁ। কুমাৰীকাটাত ঘৰ বহুত দূৰ হয়, আহোঁতে আহি আছোঁ ৰাতি। নহয়, মই সদায় টাইম মতেই আহোঁ। আপোনাৰ ডিপাৰ্টমেণ্টটো কি? মই PNRD পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট, মোৰ GRS বাবদ আছোঁ। কোনটো ভিচি দিছে? মই দেউলকুচি ভিচি দিছোঁ আৰু IC ভিচি দিছোঁ বৰঘুলি। আপোনাৰ নামটো কি? মহম্মদ চাইফুদ্দিন আহমেদ।